মোৰ আজি দেৰি হ'ল স্কুলত এনে যি অসৎ চলি মাৰামাৰি কৰিব আৰু মই অলপ বেগদি যাব লাগিল চিধাটো যি অসৎ চলি কাৰোবাৰ লগত নালগিলি হ'ল আৰু হাও নেউলাই দুগাজি মছজিদত বসি এক পালি দিবা লাগিল নহলে আর বেশি গেছে গেল ও কি নেউলা তোর ঘর খুঁটি শুনছি নামরা নাকি রাতি 5টা বাজতে স্কুলত আহিব দেখা নাকি তই 5টা বাজত আহো 10টা বাজত আহো সেইটো মোৰ কথা তই কিয় কবা লাগে সেনকে তই মছজিদত কিয় বসিয়া উঠ কিয়া তোর কি বাইকের সম্পত্তি নেকি স্কুলখন মই যত বহিব পাৰো সেইটো মোৰ কথা এর অলপ বেশি এক নাওর বানি দেখো দিও নেকি এক মারে নহলে বেক দে তহঁতে কথাকেইটা লগ লাগি মোক মাৰবা নালগে দে মই পিছতে বহিম দে হ'ব দে তই মছজিদৰ পৰা উঠাই লাগব দে চিধা এটা গানে মাৰ গানে শুনো দে আছো থাকিম তোমাৰ সতে আনে কোনো সুখ নালাগে তুমি দিয়া মৰমে থিয়াম আজি কবিতাই আনাই মনটো ভাল নহয় নাগাও দে আৰু বাদ দি চলি চাৰ আছি দেই ভালকে ই পাইছে অলপমান দেৰিকে আহিব নৰে নে তিৰিৰ মেখেলা ধোৱা আছিল পাও সেইকাৰণে দৌৰছি ছাৰক কৈ দিম ৰ তোক চাৰ যোৱাৰ পিছত কেনাই দিম তই ছাৰৰ আগত তেতিয়াহে কবি নকাও দেই মই তামচাহে কৰছো তহঁতৰ লগত তামচা কৰিবাই নৰি মোক মাৰো থাকা কিনমিন চলি পাইছাতো তাৰ লেডিছৰ দৰে মাত আছে তাক চাৰিকে চলে চিধা ছাৰক দুটামান প্ৰশ্ন সুধি আজি ছাৰৰ মাথা গৰম কৰিম দে হ'ব দে চুপ থাক কি চলি আইছা দে মৰ্নিং তহঁতক যে আজি প্ৰশ্ন সোধা কথা আছিল তহঁতে মনত কৰিছে না নাই কবা নললি কিন্তু টেবুলত মূৰা সোমাই কিনে সঠিক কোবাম তহঁতক ছাৰ মনত আছে আমি মুখস্থ কৰি আছো ছাৰ চিধা তই বৰ ওপৰপাত মাৰি আছা দেচোন তয়ে কওঁ দিয়ক ছাৰ মোক যি সুধে মই তাকে কম ছাৰ মই আজি পন্তা ভাত খাইছো না চব বন্ধ আছে মোৰ পন্তা ভাত খাইছে ভালেই হৈছে ঘুমটি মাৰি নাখিবি আৰু দে কচোন কওঁ প্ৰথমে আলু ক'ত পাইছিল ছাৰ মাটিৰ তলত নহয় দোকানত পাইছিল দে তহঁতৰ কথাটো ফেলে দিবা নৰি ৰ দে আৰু এটা সুধো দে দিয়ক ছাৰ এতিয়া কিন্তু মইহে কম ধৰি ল এটা সাগৰৰ মাজত এটা ঘৰ আছিল ঘৰটোত জুই লাগিল ঘৰটোৰ জুইখিনি তহঁতে কেনেকে নুমাবি ছাৰ খুঁজে কিনে নুমাই দিম তই পাগলা হলি নেকি ছাৰ আপোনাৰ কথাটো আমি ধৰি লৈছো না আমাৰ কথাটো আপুনি ধৰি লওক সাগৰৰ মাজত তোৰ বাইপে শুকাব যাব নেকি ছাৰ সাগৰৰ মাজত কি আপোনাৰ বাইকেৰে ঘৰ বনাইছে নেকি বা তহঁতৰ লগতো নৰা দে আৰু ছাৰ আপোনাক এটা প্ৰশ্ন সুধো আপুনি ক'ব পাৰিব না দে কচোন কওঁ কি প্ৰশ্ন এটা হাতী আৰু এটা নিঙি আছিল দুয়ো একেলগে চিনেমা চাব গৈছিল চিনেমাখন আৰম্ভ হোৱাৰ আগতে দুয়ো ঘুমটি গৈছিল ছাৰ কি কাৰণে দুয়ো ঘুমটি গৈছিল আৰু চিনেমাখনৰ নাম কি আছিল বা কি বাম্পাৰ প্ৰশ্ন উঠছে মই নৰো দে ক'বা তয়ে কচোন ছাৰ চিনেমাখনৰ নামে ঘুমটি মাৰা আছিল সেইকাৰণে দুয়ো ঘুমটি মাৰি আছিল বা তই কি প্ৰশ্ন উঠছে তই মাথা পাগলা কৰি দিবি ছাৰ মই এটা সুধি দিয়ক আপোনাক ছাৰ জয় আৰু ভিৰু আছিল দুয়ো গব্বৰক ধৰছিল বাস্তৱতে হিৰো গুণি আছিল এইগিলা চিনেমাৰ প্ৰশ্ন মই নাজানো দে বা তহঁতে আজি বহুত চিনেমাৰ কথা সুধিছে বহুত চিনেমা চালি নেকি একেদিন ছাৰ লকডাউনত ঘৰত কি কৰি থাকিম চিনেমা চাই আছো দে হিৰো গুণি আছিল কচোন দে মই নাজানো ছাৰ বাস্তৱত হিৰো সঞ্জয় দত্ত আছিল দে তহঁতক আজি ছুটি দিলো যা মোৰ মাথা নষ্ট কৰি দিলি তহঁতে আজি মোৰ যা দিয়ক ছাৰ হ'ব দিয়ক আমাৰ আজি ভোজো আছে নহয় ভোজো খাব যাব লাগিব ভোজক মোকো মাতিছিলো ময়ো যাম ৰ বা আমাৰ ছাৰৰ কম ভোজো নহয় দেই গাঁৱত দেখালেও ভোজ নেৰে মাছ পাৰে আমাৰ ছাৰে ভোজৰ পাই তুলনি বিয়াক লাগি এটা খানাও নেৰে